মই বড়ো ক'ব কাৰণে শিকি আছোঁ, কষ্ট কৰি আছোঁ, কিন্তু সেইকাৰণে মই অসমীয়াতে ক'ম। মই এজনী আৰ্টিষ্ট হয় আৰু বহুত কষ্ট কৰি আজি মই এইখিনি আহি পাইছোঁ জীৱনত। এদিনতে এজন আৰ্টিষ্ট নবনে। আজি 10-15 বছৰ ধৰি মই গান বনাই আছোঁ, কষ্ট কৰি আছোঁ আৰু তাৰপিছত এইখিনি আহি পাইছোঁ। আৰু মই নিজকে কৃতজ্ঞ বুলি ভাবোঁ। মই নিজকে ভগৱানৰ আগত কওঁ, মোক এইখিনি যে ভগৱানে সুবিধা দিছে, কৰিব মই পাৰিছোঁ, মোৰ কাৰণে এইটো বহুত ডাঙৰ কথা। মই ৰিচেণ্টলি যেনেকৈ আপোনালোকে জানে, মই আমাৰ লোকগীত, ফ'ক সংগীত, আচ্ছা, তাৰ আগত মই আৰু এটা কথা ক'ব খোজোঁ আমাৰ ৰাইজক, আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মৰ জৰিয়তে, সকলো প্লেটফৰ্মৰ জৰিয়তে আমাৰ মানুহখিনি এইটো কথা নাজানে। ফ'ক সংগীত কোনো পাৰ্চনেল কাৰো ৰাইট নাই, অ'কে। ফ'ক সংগীতটো সকলোৰে কাৰণে। আজি মই গাইছোঁ আৰু কালি আপোনালোকেও গাব পাৰিব, আৰু যিমান আমাৰ উদীয়মান শিল্পী আছে, নতুন জেনেৰেশ্যন আছে, সিহঁতিও আহি পেলাই গাব লাগে। আচলতে মই অনুৰোধ কৰোঁ সকলোৱে গাওক। এইটো আমাৰ ফ'ক সংগীতটো আস্তে আস্তে মুখে মুখে চলি অহা যোনটো জেনেৰেশ্যন বাই জেনেৰেশ্যন আস্তে আস্তে নাইকিয়া হৈ গৈছে। মই গোৱাৰ আগত বহুত কমেহে ফ'ক গান গাইছিলে। যিমান মই কাৰো নাম নলওঁ, যিমান ছিংগাৰ আছে চবে মডাৰ্ণ ছং গায়, কিন্তু মই ভাল পাওঁ ফ'ক গাই, আৰু ভাল পোৱাৰ বাদেও মই ফ'ক গীতটো এইটোৰ কাৰণে গাওঁ, আমাৰ কালচাৰটো জীয়াই থাকক, আমাৰ বড়ো কালচাৰটো আৰু আগবাঢ়ি যাওক আৰু বিশ্ব দৰবাৰত যাওক, নেশ্যনেল লেভেলত যাওক, সেইটোৰ কাৰণে মই এই চেষ্টা কৰোঁ। আৰু মই যিমানখিনি পাৰোঁ কৰিছোঁ। মই নেশ্যনেল লেভেলত নৰ্থ ইষ্ট ফেষ্টিভেলত গাইছোঁ, মাইচুৰ পেলেচত এ আৰ ৰেহমান ছাৰৰ লগত আমাৰ বড়ো গীত গাইছোঁ। মই নিজে ভাবোঁ কি এই সুযোগটো মই মামে খান বহুত ডাঙৰ ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট হয়, তেখেতৰ এটা ফ'ক নেশ্যন বুলি এটা বেণ্ড আছে, তাতে মই এজন মেম্বাৰ হয় অসমৰ পৰা। তেখেতে মোকেই চিলেক্ট কৰিছে আৰু মই আমাৰ আয়ো হাইমা এই গীতটি গাই পেলাই মাইচুৰ পেলেচত এ আৰ ৰেহমান ছাৰৰ আগত মই গাইছোঁ। চ' মই এইখিনি সুযোগ এইকাৰণে পাইছোঁ, মই ফ'ক আৰ্টিষ্ট বুলি তেখেতসকলে কয়। আৰু মই যোৱা বছৰ ৰেঙনি মিউজিকত এজ এ ফ'ক ছিংগাৰ আমখি কছাৰীত এৱাৰ্ডো পাইছোঁ। তাৰোপৰি ৰিচেণ্টলি ফেমিনা এচিভাৰ্ছ এৱাৰ্ড, ফ'ক গীতবিলাক মই জীয়াই ৰখাৰ কাৰণে মই এৱাৰ্ড পাইছোঁ। এতিয়া হ'ল কথাটো, মই ৰিচেণ্টলি থাপলি বনা জৌ লংনা এটি গীত, যোনটো লোকগীত হয়, আৰু এই গীতটি সৰুতে মোৰ মাৰ মুখৰ পৰা শুনিছিলোঁ। মোৰ মায়ে, মই জন্ম হোৱা নাছিলোঁ, ৰেডিঅ'ত বাজিছিলে বোলে শুনিছিলে। আৰু মই যেতিয়া ফ'ক গীত বিচাৰি ফুৰোঁ গাঁৱে গাঁৱে, ক'ত মই পাওঁ, কাৰণ ফ'ক গীতবিলাক আমাৰ মৰি গৈছে, নাইকিয়া হৈ গৈছে। যোনবিলাক মানুহে গাইছিল তেখেতসকল আধা আধি মানুহ মৰি গৈছে। চ' এই গীতটো মোৰ মায়ে কৈছিলে, তুমি এইটো গীত বনাবা, গাবা, বহুত ধুনীয়া গীত বুলি কৈছিলে। আমাৰ বড়ো কালচাৰটো তাতে বিষয়টো কয়, আমাৰ বড়ো জাতিটো কেনেকুৱা আছিল, কেনেকুৱা হৈছিল আগৰ দিনত। কিন্তু মই গীতটো পোৱা নাছিলোঁ। আজি 1 বছৰমান আগত এই গীতটো মই ইউটিউবত শুনা পালোঁ। শুনা পাওঁতে মোৰ মনত পৰিল, মায়ে কোৱা, মই সুধিলোঁ, এইটো গানে কৈছিলা? এইটো গানে কৈছিলোঁ। তাত মই চালোঁ, এই গীতটো ধীৰেশ্বৰ বড়ো নাৰ্জাৰীক সংগ্ৰহ কৰা বুলি কৈছে দেই, তাতে লিখা আছে, আপোনালোকে চেক কৰিব। তেখেতৰ গান বুলি কোৱা নাই, তেখেতে কালেকশ্যন কৰিছে। ফ'ক গান সদায় কালেকশ্যনে কৰে, কোনো পাৰ্চনেল কোনো লিখা বুলি দিব নোৱাৰে। আৰু বড়ো ফ'ক ছং বুলিয়ে দিয়া আছে। তেখেতৰ ৱাইফে গাইছে এই গীতটো, বিমলা বড়ো। চ' তেখেতে যেতিয়া গাইছে, ফ'ক গান হয়, যেনেকৈ মই কৈছোঁ সকলোৱে গাব পাৰে। মই ভাবিছোঁ ময়ো গাম। এই গানটো মোৰ আগতেও গাবলৈ মন আছিলে। মই গানটো ৰিলিজ কৰিলোঁ, গালোঁ, আৰু 4 দিন আগত মই ৰিলিজ কৰিলোঁ। তেখেতে গম পাই পেলাই মোক ফোন কৰি পেলাই মোক ক'লে, এই গীতটো তুমি ইমিডিয়েট ওলাই দিয়া, এইটো মোৰ পাৰ্চনেল গান হয়, এইটো ফ'ক গীত নহয়। মই ক'লোঁ, আপোনাৰ ফ'ক গীত যদি নহয়, আপুনি চেনেলত কিয় লিখিছে ফ'ক গীত বুলি? আৰু আপুনি কিয় লিখা নাই এইটো আপোনাৰ গীত বুলি? তাতে লিৰিক্স আৰু টিউন বুলি লিখে ন, কিয় লিখা নাই? আপুনি সংগ্ৰহ কৰা বুলি কিয় লিখিছে? যদি সংগ্ৰহ কৰা বুলি লিখিছে, তেনেহ'লে মই নাজানি পেলাই মই গাইছোঁ, কাৰণ আপোনাৰ গীত বুলিতো মই নাজানো। আৰু মই জানাত এই গীতটো এখেত আছে মোৰ লগত, ছাৰ আজি বহি পেলাই, লক্ষেশ্বৰ দৈমাৰী ছাৰে লিখিছে, 1972ত লিখিছে। আৰু আমাৰ হাতত এইটো প্ৰুফ আছে। এইটো বুক আজিৰ নহয়, পুৰণা। আপোনালোকে দেখাব ভালকৈ ক্ল'জ কৰি পেলাই, ইয়াতে কোন চনত লিখিছিল পুৰা আছে হা। তেখেতো একেখন গাঁৱৰে হয়। তেখেতৰ ৱাইফে গাইছে যেতিয়া তেখেতে বেয়া পোৱা নাই, কাৰণ লোকগীত হয়, চবে গাব পাৰে। আৰু তেখেতৰ ৱাইফে গোৱাৰ আগতে এখেতে, দাদা আপোনাৰ নামটো? হৰেন্দ্ৰ বড়ো ছাৰে, দাদাই লৈমন আফা বুলি ৰেডিঅ' চেণ্টাৰত প্ৰগ্ৰেম এটা হৈছিলে বহুত বছৰ আগত, মোটামুটি 87 90ত আগতে তেখেতে প্ৰথম গাইছে হা। মই ক'ব খোজোঁ, ছাৰে লিখা গীত তেখেতে প্ৰথম গাইছে, তাৰপিছত তেখেতৰ ৱাইফে গাইছে, তাৰপিছত মই গাইছোঁ। তেখেতে কেনেকৈ কৈছে এইটো তেখেতৰ গীত বুলি? প্ৰথম কথা,
তেখেতৰ গীত বুলি কৈছে তেখেতে লিখা গীত বুলি কৈছে মই কলো এখেতৰ কথা কৈছে তুমি ৰং ইনফৰমেশন পাইছা তোমাক কোনোবাই ভুল হেৰি কৈছে এটো তেখেতৰ লিখা গীত নহয় এটো মই লিখা গীত এনেকে মোক কৈছে হেতু প্ৰুফো মই আপোনালোকক দিম মোৰ লগত মেছেজত কথা হৈছে হা মই কলো হয় নেকি যদি আপুনি লিখা গীত কিবা এটা মিছ আন্ডাৰষ্টেণ্ডিং হৈছে মইতো এনেকা শুনিছিলো এখেতে লিখা বুলি ঠিক আছে স্যাৰ মই আপোনাক সন্মান কৰো আপুনি মুতছে বয়সস্থ হয় ডাঙৰ আপুনি সিনিয়ৰ আৰ্টিষ্ট হয় মই আপোনাক সন্মান কৰো মোক মাফ কৰিব আপুনি যদি মই আপোনাৰ গীত হয় আৰু নুখুধাকে গাইছো মই নাজানিছিলো যি হওক মই তাতে আপোনাক উইথ ডিউ ৰেসপেক্ট আপোনাৰ নামটো দিম অলৰেডি নাম দিয়া আছিল স্পেশাল থ্যাঙ্কস এই গানটো কালেকশন কৰা বুলি যেনেকা তেখেতে লিখিছে ময়ো হেনেকেই লিখিছিলো কিন্তু আপুনি যেতিয়া কৈছে এটো আপোনাৰ গীত বুলি মই লিখি দিম আৰু ইয়াৰ পিছত মই নেক্সট টাইম আপোনাৰ লগত আৰু কাম কৰিম মোক কৈছে মোৰ তাত বহুত গীত আছে বহুত আৰ্টিষ্টে গাইছে ভাল কথা ময়ো আপোনাৰ গীত গাব খুজো মই আপোনাৰ লগত কাম কৰিম তেখেতে মোক ধমকি দিলে নাই তুমি এই গীতটো উলাই দিয়া নহলে মই তোমাক কি কৰিম এটো মই তোমাক দেখাই দিম এনেকা ধমকি দিছে মই আৰু তাৰ পিছত একো নকলো কিন্তু নেক্সট দিনাই তেখেতে মই কলো মই কৈছো স্যাৰ আপুনি এনেকা একো কথা নাভাবিব আপুনি একেলগে বহি আমি এটা আলোচনা কৰিম আৰু এটা আলোচনা কৰি কি আমি সমাধান কৰিব পাৰো চাম আমাৰ অল বডো আৰ্টিষ্ট এছ'চিয়েচন আছে আমাৰ অল বডো ৰেডিঅ' এণ্ড টেলিভিজন আৰ্টিষ্ট এছ'চিয়েচন আছে বিয়াৰটা সকল কাৰণ বিয়াৰটাই আগতে ৰিলিজ কৰিছিল না এই গীতটো লাইমন আফা তাতে ৰেডিঅ' চেণ্টাৰত মই কৈছো আমি একেলগে বহি আলোচনা কৰিম তাতে কি সমাধান হয় কৰিম তেখেতে এইবিলাক মোৰ কথা নুখুনি পেলাই তেখেতে সিধা মিডিয়া মাটি পোৰ্টেলত পুৰা আমাৰ বড়োলেণ্ডখন অসমতেটো আছে ইমান কিয় আমাৰ জাতিটোই ইটো হিতুক হিংসা কৰে আমাৰ জাতিটোই যদি নিজৰ আৰ্টিষ্টকে ইমান হিংসা কৰে আমাৰ জাতিটো কেনেকে আগবাঢ়ি যাব বাহিৰৰ দেশত পাঞ্জাবত ইটো হিতুক কি কৰে উৎসাহ দিয়ে আৰু একক হিয়তৰ একতা আছে গুজৰাটীয়ে বাহিৰত গলে এটা নিজৰ গুজৰাটী নিজৰ ভাই ভনী বুলি পৰিচয় দিয়ে আৰু হেতুৰ কাৰণে এইবিলাক জাতি বহুত আগবাঢ়ি গৈছে আমাৰ জাতিটো পিছপৰি আছে কাৰণ ইয়তি অকল বেয়াটোহে দেখে অকল নিগেটিভটো চাই এটা ছোৱালী অকলে আৰ্টিষ্ট এজনে কষ্ট কৰি গাই আছে আমাৰ সংস্কৃতিটো আগবঢ়াই লৈ যাব খুজি আছে হেতু না চাই এটো কয় আমাৰ গানটো নষ্ট মই কেনেকে নষ্ট কৰিম এটো গান কেতিয়াও নষ্ট নহয় এটো সদায় থাকিব বিমলা বড়ো মেমে বেলেগ ষ্টাইলত গাইছে মই অলমান ইলেক্ট্ৰনিক মিউজিক দিছো কাৰণ নিউ জেনাৰেশনেটো আপোনালোকেটো সবে শুনে নিউ জেনাৰেশনটোৱে দুনিয়াৰ হানি সিঙৰ গান শুনে এইবিলাক বলিউডৰ গান শুনে বলিউডৰ 80% গান যিমান আছে সব ফোক গীত হয় এইবিলাক আপোনালোকে গুগল কৰিব যিমান গান মই এতিয়া 10টা গান কৈ দিম ময়ো গাইছো লথেদি চাদৰ ওতে এটো কি গান হয় এটো ফোক গান হয় কিন্তু হিয়তিটো কোৱা নাই নেহা কক্কৰ নেহা বসিন ডাঙৰ ডাঙৰ যিমান আৰ্টিষ্ট আছে সবে এই গীতটো আকৌ ৰিমেক কৰিছে ৰিক্ৰিয়েট কৰিছে আৰু সবে এটো উৎসাহ দিছে তেখেতক আৰু আদৰি লৈছে আমাৰ জাতিটোও নিউ জেনাৰেশনৰ কাৰণে মই অলমান ইলেক্ট্ৰনিক মিউজিক দিছো তাৰে লগতে মই খামো দিছো আপোনালোকে ভালকে শুনক সিফুমো দিছো আৰু যত দৰকাৰ হয় মই সেৰজাও বজাও মোৰ প্ৰতিটো গানত আমাৰ ইলেক্ট্ৰনিক মিউজিকৰ লগত আমাৰ বড়ো লোকসংগীতৰ যোনখিনি মিউজিক আমাৰ ট্ৰেডিশনেল ইনস্ট্ৰুমেন্ট মই এখিনি দি এটুকে ফিউজন বুলি কয় এটুকে ৰিক্ৰিয়েট কৰা বুলি কয় এখিনি আমাৰ মানুহখিনিও অলমান এতিয়া আৰু এডুকেটেড হ'ব লাগে অকল প্লেটফৰ্ম এখন পাই পেলাই আপোনালোকে যাটা লিখিছে মোৰ বিষয়ে এবাৰ ভাবিব আপোনালোকেও কিন্তু মই হেতু চোৱা নাই মোক যদি 10টা মানুহে বেয়া পায় মোক 1টা মানুহে ভাল পায় আৰু মোক যোনখিনি মানুহে ভাল পায় মই তেখেতসকলৰ কাৰণে কাম কৰি গৈ আছো কোনবাই নেগেটিভ কৈছে মই হেতু চোৱা নাই আজিৰ পৰা কোৱা নাই বহুত বছৰ আগৰ পৰা কৈছে ভাষা নাজানো কাৰণে কৈছে নহয় এটু কথা ভাবক ভাষা নাজানিও মই ভাষা নাজানিটো মই বড়ো নাগালেও হলেতেন মই দখনা নিপিন্ধিলেও হলেতেন মই বাহিৰত গৈ পেলাই বাহিৰা গান গাই থাকিলেও হতেন কোনবাই চিনি পালে হয় নেকি নাপালে হয় কিন্তু আজি যে চিনি পাইছে আনায়া ব্ৰহ্ম বুলি বাহিৰৰ আৰ্টিষ্ট এটাই যদি মামে খানে বা এয়াৰ ৰহমানে মোৰ গান শুনিছে গম পাইছে এটু কি কাপোৰ পিনিছা এটু দখনা পিনিছো এটু কি গীত গাইছা বড়ো গীত গাইছো তে আমাৰ জাতিটোৰ নাম হল না হেতুকে মই কৰিব কাৰণে চেষ্টা কৰো আৰু হেতুৰ কাৰণে মই গালি খাও আজি কিন্তু মই মানুহে কোৱাটো মই বেয়া পোৱা নাই মই পজিটিভলি লওঁ এটা সময় তেখেতসকলে বুজি পাব মই যদি মৰি যাম এইটো গীত থাকি যাব তেতিয়া বুজি পাব কিন্তু এই এখেতে ধীৰেশ্বৰ বড়ো নাৰ্জিয়ে যোনটো কাম কৰিলে মোক ডিফেম কৰিলে হেতুৰ কাৰণে মই আজি আপোনালোকৰ মাজত আহিছো স্পষ্টীকৰণ দিব কাৰণে আৰু ইয়াৰ পিছত তেখেতে যদি মোক ক্ষমা নুখুজে এখেতক ক্ষমা নুখুজে তেখেতে মিছা কথা কৈছে বুলি এইটো নকয় মই তেখেতৰ ওপৰত ডিফেমেশন কেস দিম মই যিমানখিনি কৰিব লাগে মই কৰিম কাৰণ তেখেতে মোৰ আৰু কোনো ৰাস্তা ৰাখা নাই মোৰ ইউটিউব চেনেল তেখেতে ধ্বংস কৰিবৰ কাৰণে চেষ্টা কৰিছে তেখেতৰ পুতেকৰ কি ৰাইট আছিল তেখেতৰ পুতেকে মোক কৈছে মোৰ তাত ৰেকৰ্ডিং আছে কল ৰেকৰ্ডিং আৰু মই ইতিমধ্যে মোৰ
লয়াৰৰ লগত কথা পাতিছোঁ আৰু মই যি কৰিব লাগে মই আগবাঢ়ি যাম কাৰণ তেখেতে মোক প্ৰথম ধমকি দিছে আৰু